চৰ অঞ্চলত হৈছে কি? কিয় ইমান উত্তেজিত চৰ অঞ্চলৰ জনসাধাৰণ? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কিয় ইমান ক্ষোভ? কিয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ চৰ অঞ্চলবাসীৰ? হিমন্ত বিশ্ব শৰ্মাক একদম ধিক্কাৰ দিছোঁ, তাৰ লগতে আমি তেওঁ ঘৃণা কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ। হয়, যোৱা 18-10-2020 তাৰিখে 45 নং বাঘবৰ সমষ্টিৰ বিধায়ক হেৰমান আলীয়ে কলাক্ষেত্ৰত মিয়া মিউজিয়ামৰ দাবী উত্থাপন কৰাৰ পিছতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মিয়াসকলৰ কোনো নিজা ঐতিহ্য নাই আৰু চৰ অঞ্চলত বসবাস কৰা অধিক সংখ্যক মানুহ বাংলাদেশী বুলি মিয়া সমাজক সেৱা প্ৰতিপন্ন কৰাৰ পিছতে চৰ অঞ্চলৰ মানুহে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে। চৰ অঞ্চলৰ মানুহে খেপিছে। চৰ অঞ্চলত যদি ইমানেই বাংলাদেশী আছে, চৰকাৰে কৰিছে কি? যাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত সুখুৱাৰজাৰ বজাৰত শতাধিক ৰাইজে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি বিজেপি চৰকাৰ হাই হাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই, মিয়া মিউজিয়াম লাগিবই, চেয়াৰমান আলী জিন্দাবাদ ইত্যাদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে। আজি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ মূল উদ্দেশ্য হ'ল আমাৰ সন্মানীয় বিধায়ক মহোদয়ে যিটো প্ৰস্তাৱ আগবঢ়াইছিল মিয়া মিউজিয়াম বুলি কলাক্ষেত্ৰত, সেইটো প্ৰতিক্ৰিয়া ব্যক্ত কৰি মাননীয় হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে টুইটাৰ যোগে, তেওঁ উল্লেখ কৰিছে যে এইটো হ'ল কলাগুৰু শংকৰদেৱৰ তীৰ্থস্থান। ইয়াত পূৰ্বমলীয় বাংলাদেশৰ মানুহবিলাকৰ যদি ইয়াত মিউজিয়াম দিয়া হয় তেনেহ'লে অসমৰ প্ৰতি এটা ভাবুকি আহিব। তেওঁ এইটো বুজি নাপায় যে চৰ চাপৰিত বসবাস কৰা প্ৰতিজন ব্যক্তিয়েই অসমীয়া। তেওঁৰ এনে ব্যক্তিগত মনুষ্যত্ব লৈ ৰাজনৈতিক লাভালম্বী বা স্বাৰ্থৰ বাবে যি মন্তব্য আগবঢ়াইছে সেইটোক আমি চৰ চাপৰি ব্যক্তিসকলে এক প্ৰকাৰে ধিক্কাৰ জনাইছোঁ। নগৰবেৰাৰ পৰা ইমনুল হাছানৰ ৰিপৰ্ট, ৰাইট নিউজ এনি।